নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই দুটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। তাৰ বাবে আমি অলপমান ঢেকীয়া, নৰসিংহ আৰু পিঁয়াজ সৰুকৈ কাটি লৈ আৰু লৈছোঁ ঠাৰিৰে সৈতে কেইটামান নৰসিংহৰ পাত আৰু কেঁচা জলকীয়া কেইটামান। এয়া 2 কাপ বেচন আৰু সোৱাদ অনুসৰি নিমখ আৰু অকণমান চেনি লৈছোঁ। এতিয়া আমি ইয়াত অলপ অলপকৈ পানী এড কৰি যাম আৰু চামুচখনেৰে লাহে লাহে বেচনখিনি মিহলাম। অলপ পানী মিহলাই লৈছোঁ। এনেদৰে আমি অলপ অলপকৈ পানী মিহলাই গৈ থাকিম। এতিয়া আমাৰ বেচনখিনি মিহলোৱা হৈ গ'ল। প্ৰথম ৰেচিপিটোৰ কাৰণে আমি ঠাৰিৰে সৈতে লোৱা নৰসিংহৰ পাতকেইটাত বেচন লগাই ল'ম। তাৰপিছত আমি একেবাৰে কম জুইত ইয়াক ৰিফাইনত ভাজিম। লাহে লাহে ইয়াক লৰাই দি একেবাৰে ৰঙচুৱা হৈ যোৱালৈকে ভাজি থাকিম। এয়া আমাৰ নৰসিংহৰ পাতৰ পকৰি হৈ গ'ল। এতিয়া আমি আহোঁ দ্বিতীয়টো ৰেচিপি লৈ। এয়া সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, নৰসিংহ আৰু ঢেকীয়াখিনি ৰৈ যোৱা বেচনখিনি দি ল'লোঁ। দি ইয়াক ধুনীয়াকৈ মিহলাই ল'লোঁ। তাৰপিছত আমি জলকীয়াখিনি সৰু সৰুকৈ কাটি দি ইয়াক ধুনীয়াকৈ মিহলাই পুনৰ সেই আগৰ ৰিফাইনখিনিতে আমি কম জুইত ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।